নৃত্য কৰে তেওঁলোকৰ সাজপাৰ মই পৰিধান কৰি আহিছোঁ। এয়া ওপৰত মই এখন পিন্ধিছোঁ এগে, ইয়াত এয়া গেৰু আৰু এয়া তলৰ ফালে ৰিপু। এয়া খোপাত আৰু হাতত তেওঁলোকে কিছুমান সূতাৰে নিজৰ তেওঁলোকে বনাই লয় আৰু মই খোপাত পৰিধান কৰিছোঁ দমপুং আৰু হাতত পৰিধান কৰিছোঁ লাংপুং। আৰু আমি অসমীয়া, গতিকে লগতে মই অসমীয়াৰ এবিধ গহনা জাপি পৰিধান কৰি আহিছোঁ। ধন্যবাদ। মই ৪৪ বছৰ আসামত আছিলোঁ। তাত মই ৩টা ভাষা আয়ত্ব কৰিছোঁ, ৰাংখল, ডিমাচা, বেংগলী। এতিয়া মই সেইবিলাক অলপ ক'ব পৰা হৈছোঁ। আজি তাৰে প্ৰতিনিধিত্ব কৰি মই ৰাংখল হিচাপে আপোনালোকৰ ওচৰত প্ৰদৰ্শিত হৈছোঁ। নমস্কাৰ।